সেই প্ৰশ্ন সুধিলে মই উত্তৰ কেনেকৈ দিম হে কি হ'ল কওক চাওক দাদা চাকৰি কি হ'ব আমাৰ নামঘৰটো আমাৰ ৰাস্তাটো ৰ'ব হে চাকৰি নামঘৰ ৰাস্তাবোৰ বজাৰ বস্তু নেকি দোকানৰ বস্তু নেকি দোকান দি আছে নেকি MLA চাহাব ঠিক আছে আমাৰ দোকানেই হ'ল আচ্ছা দোকানৰ মালিক হ'ল MLA চাহাব তোৰ বেচো বস্তু মই হে হয়নে দিয়ক পইচা দিয়ক 500 টকা আৰু এফালে ইমান কম পইচা কিন্তু নাম মাত্ৰ কামহে হ'ব চাওক দাদা আমি বৰ দুখীয়া মানুহ উপায় নাপায় ডিছপ্লে আমাক ইমান দালালি কৰিছে আৰে দালালি নকৰি কি কৰিম দালালি কৰাই বিষ্ণু দালালি একমাত্ৰ চাকৰি হয় MLA চাহাব এবাৰ খবৰদাৰ MLA নাম নল'ব ইলেকশ্যন আহি আছে যে তাৰ কামত দিয়ক শুনিলে MLA হাঁহিছে মানে দিছপুৰে হাঁহিছে আৰু দিছপুৰে হহা মানে গম পাই যাব আমাৰ সাধাৰণ ৰাইজে ক'ৰবাত কিবা এটা মস্ত ঠগন খাইছে এইবিলাক কথা ৰাইজে নুবুজে আৰু সেইকাৰণে নিৰৱধি চলি যায় দিছপুৰৰ হাঁহি ধৈৰ্য বাপৰে বাপ এনেকে খেদি খেদি প্ৰশ্ন ক'লে উত্তৰ দিম কেনেকে আৰু উত্তৰ দিবতো ৰ'ব লাগিব ভাই শুনক আপোনালোক MLA ছাৰক মই আপোনালোকৰ দুখৰ সমস্ত কথা বিৱৰি ক'লো ৰ'ব লাহে MLA আপোনালোকৰ দুখৰ কথা শুনি কান্দিছে কালি পৰা ভাত খোৱা নাই পোলাও খাই আছে নমস্কাৰ ৰাজকল কি খবৰ ভাল আৰু যিখিনি খবৰ বেয়া সেইখিনি মই ভাল কৰাই দিম নহয় এইটো বুজাই দিবা ইলেকশ্যন আহি আছে যদি সুখেন্তকে জীয়াই থাকিব বিচাৰে আপোনাক ভোট দিয়াৰ বাহিৰে এওঁলোকৰ গঠনতৰ নাই এওঁলোকক যি লাগে তুমি দি দিবা যি মানে বুজাই নহয় বুজি পাইছোঁ তেনে মই গৈ থাকোঁ মিটিং এখন আছে ডেভেলপমেণ্টৰ মিটিং আহিছোঁ দেই আহক দেখিলে দেখিলে আমাৰ ডিমাণ্ড দেখিলে MLA ছাৰে আমাৰ কাণতহে কথা কয় দেখিলেতো এতিয়া শুনক MLA কি ক'লে মন দি শুনক মানে আপোনাৰ দুখৰ সমস্ত বিৱৰণ লিখি এখন লিষ্ট কৰিব দিছে প্ৰত্যেকৰে কিন্তু লিষ্টৰ এটা কথা আকৌ লিষ্টখন মই বনাম যে লিষ্টত ভকততে নামটো নোসোমাব দেই যি মোক সকলোতকৈ বেছি পইচা দিব তেওঁলোকৰ নামটো লিষ্টৰ একদম ওপৰত থাকিব যি মোক কম পইচা দিব তেওঁলোকৰ নামটো লিষ্টত একদম তলত থাকিব আৰু যি মোক পইচা পাতি ফুটা কৰি এটাও নিদিয়ে তেওঁলোকৰ নামটো লিষ্টত নাথাকে এতিয়া হাত ডাঙৰ কোনে মোক ফুটা কৰি এটাও নিদিয়ে বা ভিক্ষাই নেকি এইটো এইফালে একো নিদিয়ে আৰে ইমান ভিক্ষা লৈ কিয় আহে যাওক হাত দাঙিল চিনি পাইছেনে পাইছোঁ বাপৰে বাপ আপোনাক চিনি নাপাম নে দেখিলে কিমান ধনী মানুহে আমাৰ লগ কৰিবলৈ আহে যাওক ইয়াত হাত দি লাভ নাই ফেঞ্চি বজাৰত হাত ডাঙক ফেঞ্চি বজাৰত সেই বস্তা ডাঙক যাওক বিৰাট পইচা পাব আরে বস্তি দাম দিলে আপোনাৰ কাৰণে কিছুমান ভোটাৰে সব দাঙি মেলি ৰৈ আছে কি দাঙি মেলি ৰৈ আছে হে জোতা চেণ্ডেল নেকি নহয় হে আঙুলি ভোট দিয়াৰ কাৰণে তাকে কোৱা বাক্যটো সম্পূৰ্ণকৈ ক'ব লাগে তাকে কৈছো আৰু দুজনীমান ধীৰে ধীৰে ছোৱালীয়ে পুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ গাত মাৰিবলৈ ৰৈ আছে কি মাৰিব হে আলু পিঁয়াজ নেকি নহয় হে ফুল ফুল মৰা বুলি নকয় নহয় ফুল ছটিওৱা বুলি দুজনমান ভোটাৰে কি কৈছে জানে আমাৰ MLA পোপা আপোনাৰ কথা কৈছে বৰ ভাল মানুহ তেখেত আচলতে নেতাও নহয় তেখেত আচলতে MLAও নহয় সঁচা কথা ক'বলৈ গ'লে তেখেত মানুহেই নহয় মানুহ নহয় মানে ছাৰ কিবা ৰাক্ষস নেকি মহাপুৰুষ ভগৱান দুজন মানে কি কৈছে জানে কি ফাল্টু কথা কৈছ চাক কেনেকে ভগৱান হ'ব চাৰ সঁচা কথা ক'বলৈ গ'লে ভগৱানো নহয় তেখেত মানুহো নহয় নেতাও নহয় সঁচা কথা ক'বলৈ শুনিবলৈ বেয়া তেওঁ আচলতে পুৰুষেই নহয় মই পুৰুষ নহয় মহাপুৰুষ মানে ভগৱানক দেখা নাযায় মহাপুৰুষক স্বচক্ষে দেখা যায় আৰু কি জানে দুজনী ইমান ধুনীয়া ছোৱালীয়ে উঠিবলৈ ৰৈ আছে ক'ত উঠিব হে গাত নেকি এ নহয় হে চেলফি কোনে এজনী এইজনী আমাৰ বস্তি দাং কাটি আমাৰ বস্তিত দং ৰশ্মি কথাটো শুন চা তোৰ যদি কিবা অসুবিধা আছে তুমি ক'ব পাৰ আমি আছো মই সকলো সমাধান কৰি দিম তো কথাবোৰ আমি ডাইৰেক্ট ক'ব পাৰোঁতো আমাৰো মুখ বোলা বস্তু এটা আছেতো সব কথা তোৰ দালালৰ ভয়ত পৰি থকাৰ দৰকাৰ নাইতো তোক ভয়ত পৰিবলৈ কোৱা নাইতো যি কৰা কৰি থাকো আমি নামাতো আচলতে তোমালোকক খেৰা হবি ক'ত খেৰা হবি ক'ত হবি নে ক খেৰা ক'ত ইলেকশ্যনত কোনো দৰকাৰ নাই মোৰ খেৰা হ'বলৈ ইলেকশ্যনত যেনেকৈ যদি আঙুলি নামানলৈ ভাঙি পেলাম তোৰ
বুজা নাই অ খেলাটো আচলতে কি জানো তই মানে খেলা হলে আমাৰ মানে তই কি খেলা তাৰমানে ইলেকশ্যনত খেলা হলে সৌ মানুহৰ কিবা এটা ভাল কাম হ'ব সেইকাৰণে কৈছো তই খেলা হ মই একেলে কি পাতি আছ তুমি কি নাজানা বিষ্ণু এই জুৰি আৰু মোৰ ল'ৰা একেখন কলেজতে পঢ়ে দুইটাই খুব ভাল ফ্ৰেণ্ড ওহো পাপা আহো এই মানে ক্লাছ মোৰো আছে জৰুৰ যা এইকেইটা দিনত অন্তত এটা ক্লাছো মিছ কৰা উচিত নহয় ওকে বাবা আহিছো বলা বলা অ মা ক্লাছ আছে বাবা ক্লাছ আছে ক্লাছ চাই ইহঁত দুটাৰ বোলে কিবা ক্লাছ আছে ক্লাছ কৰক দিয়ে কৰক ইহঁতৰ বোলে কিবা ক্লাছ আছে ক্লাছ অ ছাৰ ইহঁতৰ বোলে কিবা ক্লাছ আছে কৰক আৰু এজনী মামুলি MLA হয় তাকো নিৰ্দলীয় সোমাব পাৰোনে তুমি সৈতে মই পিছত ফোন কৰি আছোঁ তোমালোকক কি লগা তোমালোকৰ MLA আহি পেলাই মোক দম দি গৈছে মোক নাঙত কৰিম বুলি থেটাৰিং দি থৈ গৈছে মই কিন্তু তাইক এৰি নিদিওঁ চাই ল'ম মই তাইক কি কৰিব তাইও বোলে এৰি নিদিয়ে আৰে কি কৰিব কি কৰিব পাৰিব তাই মোক আৰে কি কৰিব পাৰে সেইটো সোধক না চব কেলেংকাৰী এফালৰ পৰা ফাঁচ হৈ গৈছে এইবিলাক কেলেংকাৰী যদি চব ওলাই যায় নহয় চাকৰিও যাব সংসাৰো ভাগিব কি কথা কোৱা একেটা অফিচে 16 বছৰ কেনেকৈ কটালে কিমান টকা শহুৰৰ ঘৰলে পঠালে চব হিচাপ আছে কি কথা কোৱা হে আৰু যে একে অফিচৰ যে মহিলা কৰ্মচাৰী এজনী মাতি আনি যে আমি যে আঙুলিত ধৰিছে কি কথা কোৱা হে এইবোৰ কথাও তেওঁ জানে নেকি বাৰু আৰু কি জানিব নেকি অফিচিয়েল কাম সামৰি কোন হোটেলত কিমান সময়ত কিমান টাইমত নন অফিচিয়েল কামবিলাক কৰে চব হিচাপ পত্ৰ গম পাই গৈছে আছে ইমানবোৰ তথ্য তেওঁ ক'ত গোটালে মই কি জানিম যদি সমস্ত তথ্য ফাঁচ হৈ যায় নহয় চকু যাব সংসাৰো ভাগিব সেইকাৰণে কৈছো হাতৰ মূলি নাই হাতৰ মূলি মানে টকা পইচা সেইটো কথা আমাৰ 10 টকা আপোনাৰ কাৰণে 10 লাখ টকা হয় কথাটো 10 টকা খৰচা কৰি দিয়ক সংসাৰ বচাই দিয়ক মোৰ সংসাৰ বাচিবতো ফাইনেল ঠিক আছে এতিয়া মই অৰ্ডাৰটো পাছ কৰি দিছোঁ আৰু কি কথা হে এইটো কান্দিব নালাগে ভাল কথা মই যে এলৈ আহিছোঁ তাইক নক'ব মানে মোৰ প্ৰতি তাই ইম্প্ৰেশ্যনটো বৰ এটা ভাল নহয় মানে কোৱা মতে মই কোৱা মতে কাম কৰিলে তাই কোৱা মতে নকৰিলে বুলি উল্টা ফাঁচত ফচাই দিব নাই তেওঁক কথা মতে মই কাম কৰা বুলি কওঁ তুমি ফোনটো ধৰা মই অৰ্ডাৰটো পাছ কৰি দিওঁ হেল্ল' হাই